আজি হৈছে ৰবিবাৰ মানে আমাৰ নিচিনা উদঙীয়া গৰু ঘৰত থকাৰ প্ৰশ্নই নুঠে। গতিকে ভিৰ ফালি আজি আমি ওলাই আহিছোঁ ঢেকীয়াখোৱা বৰ নামঘৰৰ ফালে। ৰাস্তাৰ কাষে কাষে ধুনীয়াকৈ শৰাইৰ বাবে সামগ্ৰী আৰু চাকিবিলাক সজাই থোৱা হৈছে। বাইকখন অলপ দূৰত থৈ নামঘৰৰ দিশে বাট ল'লোঁ। বাটত যাওঁতে মাৰ কাৰণে বোৱাৰী এজনী পাওঁ নেকি তাকো চাই গ'লোঁ। আপোনালোকে জানে যদিও কৈ দিছোঁ, এইখন নামঘৰৰ মূল তোৰণ। আজি যিহেতু ভাদ মাহৰ দেওবাৰ, গতিকে মানুহৰ ভিৰ বহুতেই বেছি। আৰক্ষী আৰু ট্ৰেফিকৰ লোকসকলে তেওঁলোকৰ ডিউটি ধুনীয়াকৈ কৰাৰ বাবে ইয়াৰ জৰিয়তে মোৰ ফালৰ পৰাও ধন্যবাদ এটা দিলোঁ। নামঘৰৰ ভিতৰৰ ফালে ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমান মানুহ, তাতে আকৌ মোৰ লাজটো। আমি গুচি আহিলোঁ এইফালে নামঘৰৰ ছাইডলৈ। এইখন হৈছে বৰ নামঘৰ পাৰ্ক। মানুহবিলাকে চাকি দি পেলাই ইয়াতে কিছু জিৰণি লৈছে আৰু আপোনজনৰ সৈতে কথা পাতিছে। এইটো হৈছে নামঘৰৰ পুখুৰী। ইয়াত হেনো বৰ ডাঙৰ ডাঙৰ মাছ আছে। বৰ ধুনীয়াকৈ বেৰি থৈছে, চাওকচোন এবাৰ। বেলেগক দেখি আমিও ধুনীয়াকৈ ফটো মাৰিলোঁ। বেকগ্ৰাউণ্ডটো বোলে ধুনীয়া আহিছে। এইকেইজন হেনো বোলে মোৰ বন্ধু। এওঁলোকেও বোলে মাকহঁতৰ কাৰণে মোৰ নিচিনাকৈ বোৱাৰী চাইছে। শেষত আকৌ এবাৰ নামঘৰলৈ আহি নতুন ভিডিঅ' বনাম বুলি